লংকাৰ কপিলিপাৰৰ বিলাল আহমেদক হত্যা কৰা হয় মেঘালয়ত। হয়, দবকাৰ চাংমাজিৰ হিলাল আহমেদ নামৰ এজন দুষ্ট লোকে সংঘটিত কৰে এই হত্যাকাণ্ড। যোৱা 10 তাৰিখে এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে। যোৱা 10 তাৰিখে বিলাল আহমেদ আৰু হিলাল আহমেদ দুয়ো একেলগে বজাৰত গৈছিল। কিন্তু হিলাল আহমেদ নামৰ দুষ্ট লোকজনে অকলে ঘূৰি আহে কেম্পত ঘূৰি আহি ৰাতিৰ ভিতৰতে কেম্পৰ পৰা নিজৰ ঘৰলৈ পলাই আহে হিলাল আহমেদ। উল্লেখযোগ্য যে মৃত বিলাল আহমেদ যোৱা 10 তাৰিখে সন্ধিয়া 6 বজাত পৰিয়ালৰ লোকৰ সৈতে শেষ বাৰ্তা কৰিছিল বিলাল আহমেদে। ইয়াৰ পিছত বিলাল আহমেদৰ মোবাইল বন্ধ হৈ যায়। এই ঘটনাটোৰ সন্দৰ্ভত যোৱা 14 তাৰিখে উদালিৰ এজন ল'ৰাই ফোন কৰি বিলাল আহমেদৰ ঘৰত কয়, বিলাল আহমেদ ক'ত আছে? এই কথা শুনি পৰিয়ালৰ লোকে লগে লগে লংকা আৰক্ষীক ঘটনাটো অৱগত কৰে। ইয়াৰ পিছত লংকা আৰক্ষীৰ নিৰ্দেশ মতে পৰিয়ালৰ লোকে মেঘালয়ৰ আৰক্ষীৰ লগতে যোগাযোগ কৰি মৃতদেহটো উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে আৰু স্থানীয় ৰাইজে অসম আৰক্ষীক আহ্বান কৰিছে অতি শীঘ্ৰে হত্যাকাৰী হিলাল আহমেদক গ্ৰেপ্তাৰ কৰিব লাগে। এই বিলাল আহমেদ ল'ৰাটো আমাৰ গাঁৱৰ ল'ৰা, বহুত ভাল ল'ৰা আছিলে। সি মানে দুখীয়া মানুহ। সি মানে কাম কৰিবলৈ গৈছিল। আমাৰ গাঁৱৰ প্ৰায় ল'ৰা কাম কৰিবলৈ যায় মেঘালয়। সি নিজৰ পৰিয়াল পোহপাল দিয়ে তাত কাম কৰি। এতিয়া যি নিৰ্মমভাৱে ডবকাৰ যিটো ল'ৰা হত্যা কৰিলে, আমি চৰকাৰক আৰু হোজাই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এই ল'ৰাটোক অতি সোনকালে কাৰায়ত্ত কৰি ইয়াক ফাঁচি দিব লাগে। আৰু বিলাল আহমেদৰ সৰু সৰু তিনিটা ল'ৰা ছোৱালী, দুটা ল'ৰা ছোৱালী আছে। এইটো বৰ কষ্ট। এতিয়া কেনেকৈ কি কৰিব? দুখীয়া মানুহ। চৰকাৰে বা প্ৰশাসনে যদি পাৰে কিবা সহায় সহযোগিতা কৰে, আমি ৰাইজে এইটো অনুৰোধ জনালোঁ। এই পৰিয়ালটোক কিবা সহায় সহযোগিতা কৰিবলৈ আমি ৰাইজৰ তৰফৰ পৰা চৰকাৰক প্ৰশাসনক অনুৰোধ জনালোঁ। আৰু ডবকাৰ যিটো ল'ৰা হত্যা কৰিলে এইটো কাৰায়ত্ত কৰি বস্তুটো তদন্ত কৰিব লাগে। এইখিনি আমি প্ৰশাসনক দাবী জনাইছোঁ, হোজাই জিলা প্ৰশাসনক। মোৰ একচুৱেলি ভাগিন, মোৰ খুৰায়েকৰ ভনীৰ ল'ৰা, সি যোৱা কেইদিন আগতে ডবকা মেঘালয় কাম কৰিব গৈছে। তাত যোৱাৰ পিছতে ডবকাৰ এজন ল'ৰা চাংমাজিৰ বুলি আমি শুনামতে সি হত্যা কৰি সি আহি গ'ল আৰু তাক পেলাই দিয়া হ'ল। সেইটো কাৰণে মই হোজাই প্ৰশাসনক আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক এইখিনি অনুৰোধ কৰিছোঁ, এনেকুৱা যি বৰ্বৰ হত্যা কৰিছে তেখেতক মানে অতি কঠোৰভাৱে শাস্তি দিব লাগে, যি আগলৈকে কোনোবাই এনেকুৱা কৰোঁতে সাহস যাতে নকৰে। আৰু ডবকাৰ ল'ৰাজনক ধৰি পেলাই ফাষ্টকোৰ্টত আপোনাৰ হেৰি দিব লাগে। আৰু মেঘালয় প্ৰশাসনৰ শুনামতে যি মানে পদক্ষেপ লৈছে, আমাৰ অসম আৰক্ষীয়ে নিশ্চয় তেনেকুৱা এটা পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। এতিয়া শুনা পাইছোঁ বিলাল আহমেদ নামৰ এজন ল'ৰা মেঘালয়ত কিবা অঘটনত মৃত্যু হৈছিল। এই বিষয়ে আপুনি কি ক'ব? যোৱা 1 মাহ আগত মোৰ ভাইটি মেঘালয় গৈছিল। যোৱাৰ পিছত কাম ঠিকেই কৰিছিল। লাষ্ট এই মাহৰ 10 তাৰিখ সি আমাৰ ঘৰত ফোনো কৰিছে 6টা বজাত। 6টা বজাৰ ফোন কৰাৰ পিছত সেই 10 তাৰিখৰ পৰা তাৰ মোবাইলটো টোটেল চুইচ অফ। আমি ঘৰত ভাবিছোঁ জেনেৰেলি মেঘালয়ত তেনেকুৱা হয়। তো তেনেকুৱা হওঁতে আমি মোটামুটি 10 তাৰিখ পিছত 14 তাৰিখ আমি উদালিৰ এজন ল'ৰাই আমাক খবৰ কৈছিল যে এনেকুৱা বিলাল আহমেদ ঘৰত আহিছে নেকি। তেতিয়া আমি ক'লোঁ না, বিলাল আহমেদটো ঘৰত অহা নাই। বোলে সি আজি 2-3 দিনৰ পৰা তাৰ মোবাইল চুইচ অফ, কোনো খা খবৰ নাই। তেতিয়া সেই খবৰটো পাই আমি লগে লগে আমাৰ পুলিচ প্ৰশাসনক জনালোঁ, লংকা থানাত জনালোঁ, ডবকা থানাত জনালোঁ। সিহঁতে জনোৱাৰ পিছত সিহঁতে আমাক কৈছে যে আপোনালোকে মেঘালয় থানাত যাওক, তাত কেছ কৰক। তো আমি লগে লগে আমাৰ যিখিনি ছিষ্টেম আছে সেই ছিষ্টেমতে আমি মিলাই আমি মেঘালয় থানাত গৈছিলোঁ। আমি মেঘালয় থানাত 14 তাৰিখ নে 15 তাৰিখ গৈছিলোঁ, একচুৱেলি মনত নাই বৰ্তমান ডেটটো। কিন্তু আমি গৈছোঁ 2 দিন পিছত। যোৱাৰ পিছত আমি তাত যোৱাৰ লগে লগে আমি তাত আমি FIR কৰিছোঁ। কৰাৰ পিছত সিহঁতে এজাহাৰ লৈছে, মিচিং কেছ বুলি এজাহাৰ লৈছে। লোৱাৰ পিছত তেওঁলোকে সেইদিনা ৰাতি হৈ গৈছিল, গতিকে মেঘালয় পুলিচে কোনো সহায় কৰিব পৰা নাছিল। নেক্সট দিনা মৰ্ণিং সিহঁতে আমাৰ লগত ইনভেষ্টিগেশ্যন কৰিছে। কৰাৰ পিছত আমি ইনভেষ্টিগেশ্যন কৰি এনেকুৱা পুলিচ যাওঁতে আমাৰ লগত যিজন OC আছিল, তো যেনেকুৱা ধৰণৰ ছিষ্টেমত কৰিছে তেওঁ ছিষ্টেমটো ঠিকেই কৰিছে। তো যাওঁতে ফাৰ্ষ্ট গৈ আমি মোৰ ভাইটিৰ চেণ্ডেলটো দেখা পালোঁ। চেণ্ডেলটো দেখা পোৱাৰ লগে লগে অফিচাৰজনে কৈছে ৰ'বা ইয়াত কিবা নহয় কিবা ওলাব। তেতিয়া তেওঁ আকৌ সেই কাটিংটো লৈ গৈছে। ফাৰ্ষ্ট একবাৰ তেওঁ কাটিংটো চাই আহিছিল যে ইয়াত কিবা আছে নেকি নাই।
গম পোৱা নাই কাৰণ কাটিং এনেকুৱা এটা কাটিং যে যাৰ তলত কোনো মানে ডাইৰেক্ট চকুৰে দেখা নাযায় এনেকুৱা ধৰ কাটিংটো আছে। তেতিয়া পুলিচজনে যেতিয়া চেণ্ডেলটো দেখিছে তেওঁ আকৌ ৰিটাৰ্ণ গৈছে তাত গৈ তাৰ পৰা তেওঁ পূৰা আইডিয়া লগাই তেওঁৰ পুলিচ হিচাপত কিবা ভাবি তেওঁ আহিছে। তো আমি ইয়াত খোজকাঢ়ি থাকোঁতে দুয়োখন চেণ্ডেল পালোঁ। তাৰপিছত তেওঁৰ মোবাইলৰ বেটেৰীটো পালোঁ। বেটেৰীটো পোৱাৰ পিছত ইয়াত আৰু কিছুমান বটল চটল পালোঁ। পোৱাৰ পিছত অচিজনে কৈছে ইয়াতে হ'ব। একচুৱেলি অচি নহয়, তেওঁ চিআই আছিল। তেওঁ কৈছে এইটোৱে হ'ব। তেতিয়া তেওঁ লগে লগে কেৰেং মাতিছে। কেৰেং মাতাৰ পিছত কেৰেং আহিছে। অহাৰ পিছত আমাৰ লোকেল আমাৰ দুজন মানুহ আছিল তেওঁলোক নামিছে তলত। নামাৰ পিছত একো দেখা নাপালে, কিন্তু তেতিয়া ৰাতি মোটামুটি 9টা বাজি গ'ল। একো দেখা নোপোৱাতে অচিজনে নিজেও নিৰাশ হৈ গ'ল কি হ'ল নহ'ল। আৰু তাত মানে অচিজনে মেইন সূত্ৰ পালে তাত মানে এটা এনেকুৱা ডাঙৰ এটা পাত্ৰ আছিল। সেই পাত্ৰটোত তেজ লাগি আছিল, একদম পূৰা তেজ লাগি আছিল। এইটো আমাৰ মানুহে দেখা পাইছিল যে তেজ লাগি আছে। তেতিয়া অচিজনক দেখুৱাৰ পিছত তেওঁ ক'লে এইটো হ'ব। আৰু এই যোনটো গাঁত হয় সেই গাঁতত এনেকুৱা পেলাওঁতে সেই ইয়াতো এটা চিম্বল হৈ গৈছে যে মানুহ এটা ইফালে পৰিছে বুলি। তেতিয়া অচিজনে কনফাৰ্ম হোৱাৰ পিছত তেওঁ কেৰেং অনাৰ পিছত যেতিয়া নাপালে তেতিয়া তেওঁ কৈছে যে মই কালি মৰ্ণিং ইয়াত লোকেল আছে কিছুমান NDRFৰ পাৰ্টি, যদি সিহঁতক নাপাওঁ বা সিহঁতৰ দ্বাৰা নহয় তেতিয়াহ'লে আমি শ্বিলঙৰ পৰা আনিম কৈ তেওঁ গুচি গ'ল। কৈছে আপোনালোকো ইয়াত থাকি যাওক আৰু যদি কিবা প্ৰব্লেম হয় আমাক ফোন কৰিব, আমি আহি যাম আপোনালোকে। তেতিয়া অলপ পিছত তেওঁ 5 মিনিট পিছত আকৌ ফোন কৰিছে যে আপোনালোকৰ জেগাতে থাকক, আমি আহি আছোঁ আৰু NDRFৰ পাৰ্টি আহিল। তো NDRFৰ পাৰ্টি আহিল, আকৌ কেৰেং মাতিলে, আকৌ কেৰেং দি তলত গ'ল। তলত মানে বহুত তলত যাব লাগে, কেৰেংকো মানে নমাওঁতে আধা ঘণ্টামান লাগি যায় নমাওঁতে খালি। যোৱাৰ পিছত NDRFৰ পাৰ্টি নামি সিহঁতে গৈ লাষ্টটো পালে তাৰ পৰা। তো তাৰ পৰা লাষ্টটো লৈ আপোনাৰ একেবাৰে ওপৰত আকৌ লৈ আহিল। ইমানখিনি যে আৰু এই ক্ষেত্ৰত এজন ডবকাৰ নামৰ ল'ৰা, ডবকা চাংমাজি জেগাৰ এজন ল'ৰা আছিল। সেই ল'ৰাজনৰ নাম আছিল হিলাল আহমেদ লস্কৰ বুলি তেওঁৰ ID কাৰ্ডত লিখা আছে। আৰু তাৰ দেউতাকৰ নাম আছিল ফয়াজ আলী। সেই ল'ৰাটো মানে 100% সেই ল'ৰাটো যিসকল মানে তাত চৰ্দাৰ বা আৰু যিসকল মানুহ আছিল তাত সেই সকলৰ ব্যক্তিত কথা মতে যে দুয়োটা মানুহ একেলগে বজাৰত গৈছে, বজাৰৰ পৰা এটা মানুহ ৰিটাৰ্ণ কেম্পত গৈছে, কেম্পত গৈ সেই ল'ৰাটোৰ লগে লগে বেটিং চেটিং লৈ পলাল, ৰাতি পলাইছে। আৰু মোৰ ভাইটিটো সেই 10 তাৰিখৰ পৰা নিৰুদ্দেশ আছিল। তেতিয়া মানে ফুল ইয়াত ডাউট হয় আৰু মেঘালয় পুলিচে সেইটো ডাউট কৰিছে যে এই হিলাল আহমেদ নামৰ ল'ৰাজনে মাৰ্ডাৰ কৰিছে। কোনটো কাৰণত কৰিছে কি কৰিছে সেই বিষয়ে পুলিচে তদন্ত কৰিলে ওলাব, আমি নাজানো। কিন্তু সেই মানুহজনে মাৰ্ডাৰ কৰিছে এইটো 100% কনফাৰ্ম। হিলাল আহমেদ নামৰ মানুহজন একেলগতে কাম কৰা মানুহ, সিহঁতে দুয়োটা একেলগে আছিল, একেলগে বজাৰত গৈছিল, একেলগে বজাৰৰ পৰা ৰিটাৰ্ণ হোৱালৈকে খবৰ আছিল। বিলাল আহমেদ আপোনাৰ কি বাইটি হয়? মোৰ সৰু বাইটি হয়। আচ্ছা, এই বিষয়ে আপুনি কি ক'ব চৰকাৰক বা এই বিষয়ে চৰকাৰক কি ক'ম মানে মেঘালয় পুলিচক আমি স্পেচিয়েলি থেংকছ দিম। সিহঁতে যিমানখিনি আমাৰ কাৰণে কৰিছে বহুত কৰিছে। আৰু সেই মেঘালয়ৰ পুলিচে যেতিয়া আমাৰ অসম পুলিচক সেই কেছটো পঠাব, মই আশা কৰোঁ আমাৰ অসম পুলিচে নিশ্চয় আসামী দলিতজনক ধৰিব, প্ৰয়াত্ত কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত লংকাৰ পৰা জোনাইদ তফাদাৰৰ প্ৰতিবেদন HD লাইভ।